ফাইনেলি এল'ভেৰাজোপা জিৰালো দেই। এয়া পুলি কেইটামান ওলাইছে, মানে পাতখিলাও ডাঙৰ ডাঙৰ হৈছে। মানে দেখি মনটো ভাল লাগিছে, কিয়নো মই ইমান পুলি ৰুলোঁ এল'ভেৰা পুলি, নিজিয়ে মৰি যায়, গেলি যায়। কাৰণটো কি নাছিল গম নাপাওঁ মানে। এতিয়া জিৰালো এল'ভেৰাজোপা দেখিয়ে ভাল লাগে। ফুলৰ টাব কেইটামান আনি ছাঁহতে থৈ দিছোঁ, ইমান ৰ'দ পাই পেলাই বেয়া হৈ গৈছিলে। এইফালে ছোৱালীয়ে আকৌ জলকীয়া পুলি কেইটামান পচাই থৈছে, বটল এটা কাটি। এইফালে মনি প্লেণ্ট, ধনৰ গছ, এনেই জিৰাইছোঁ আৰু দেই। বাকী ধন চন হোৱা নাই এতিয়ালৈকে, ডাঙৰ হ'লে হ'ব আৰু চাগে। ধেমালি কৰিছোঁ দেই। এইফালে আকৌ মোৰ প্ৰিয় তুলসীজোপা আকৌ আনি টাবত থৈছোঁহি। এইফালে গধূলি ওলাইছোঁ এটা অনুষ্ঠানলৈ বুলি, মানে মিউট কৰি দিলোঁ ভিডিঅ'কণ। এজনীয়ে একদম ভিডিঅ' কৰা দেখি এনেকুৱা বকিছে, সেইটো কাৰণে মিউট কৰি দিলোঁ। ছোৱালী বাপেক মই এয়া ওলাই ৰৈ আছোঁ ৰাস্তাত। ওচৰতে হয়, টমটম এখন মাতি লৈ এয়া আহি পালেহি। অনুষ্ঠান গৈ পালোঁগৈ। এয়া যিহেতু ছোৱালীয়ে নাচিছেহি, অসমগীতি পাতিছে, যিহেতু যিকোনো ঠাইৰ পৰা আহিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, যোৰহাট, শিৱসাগৰ তেনেকৈ আহিছে আৰু আঁতৰৰ পৰা। ছোৱালীবোৰে নাচি আছে। আমি বেছি দেৰি বহিবলৈলগীয়া নহ'ল। আমি যোৱা দেৰি যিহেতু 8:30মান বাজি গ'ল, সেইটো কাৰণে আমি এঘণ্টামান নে আধা ঘণ্টা ৰোৱাৰ পিছতে নাচিবলৈ পালে। অকণমান ভিডিঅ' কৰি থৈছোঁ, এনেই কিনো কৰিম, আমনি লাগিছে। এয়া আমাৰ চিনাকি ছোৱালী এজনী, মানে এই লগৰে হয়, কুকি বুলি কয়। ইমান ধুনীয়া নাচে তাই নাচৰ ভংগীমাখিনিও ভাল আৰু দেখিবলৈও তাই ধুনীয়া, বহুত ধুনীয়া নাচিছিল। ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। মানে গানবোৰ যিহেতু দিব নোৱাৰি, সেইটো কাৰণে মিউট কৰিবলগীয়া হৈছে। কিন্তু গানটো শুনা হ'লে গম পালে হ'লে তাই মানে কেনেকুৱা নাচিছে, ধুনীয়া নাচিছে। ভাল হ'ব ভৱিষ্যতে চেষ্টা কৰি থাকিলে। এয়া আহি গ'ল আমাৰ ছোৱালী মানে এইটো ৰাভা সংগীতৰ, তাই যিহেতু শিকা নাই তেনেকৈ, সেইটো কাৰণে নাচ এটা আগতে কৰ্মশালাত শিকিছিলে, সেইটোকে নাচিম বুলি গ'ল। বগা ড্ৰেছ যিহেতু নাছিলে, ভাবিলোঁ পাটৰ কাপোৰযোৰকে পিন্ধাই দিওঁ। কাপোৰযোৰ গধুৰেই হ'ল চাগে তাইলৈ। নাছিলে আৰু ইমান এটা ভাল নহ'ল আৰু। নাচিবলৈ নিলোঁ কাৰণে নাছিলে, ইমান মানে পাৰফেক্ট নহ'ল। পুৰস্কাৰ পাব বুলি অনুষ্ঠান গ'লে নিনো, তথাপি তাই নাচিব জানে কাৰণে মানে অনুষ্ঠান ওচৰ ঠাইলৈ লৈ মেলি যাওঁ। হাঁহি থাকিবলৈ ক'লোঁ মানে হাঁহিয়ে থাকিলে ৰাতিপুৱাই গৈ। মাকহঁতে ইমান খং এটা উঠিছে, মুখৰ এক্সপ্ৰেশ্যন দিবলৈও তাই পাহৰিয়ে থাকিলে নে কিয়েনে নাজানো। মানে আগতে অনুষ্ঠান কৰা নচা নাই বোলে ক'তো, তেনেকুৱাও নহয়। কি ভাবিলে নাজানো। আহোঁতে মোৰ মানে ইমানে খং এটা উঠিলে। দেউতাকে তাতে কৈ দিলে, তোমাৰ আগতে তাইক দুদিনৰ আগৰ পৰা প্ৰেক্টিছ কৰাব লাগিছিলে। তাই মানে কি হ'ল, আমাৰ এই ছোৱালীজনী মানে বহুদিন যে নাচি থাকিব লাগিব, প্ৰেক্টিছ কৰি থাকিব লাগিব, এইটো নহয়। তাই পটককৈ মনত ৰৈ যায় নাচটো। কিন্তু মানে এই মুখৰ এক্সপ্ৰেশ্যনটোৰ কাৰণে তাই কালি, মইহে ক'লোঁ বকিলোঁ, বাকী যা যে একো কোৱা নাই।